নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে নিশ্চয় কুশলে আছে। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। নাৰিকল পৃথিৱীৰ সকলো দেশতে পোৱা যায়। ইয়াৰ পানী আৰু নাৰিকল স্বাস্থ্যৰ বাবে অতি উপযোগী। আহকচোন আজি নাৰিকলৰ পৰা তৈয়াৰ হোৱা নাৰিকল লাড়ু আৰু নাৰিকল চিৰাৰ বিষয়ে জানো। ধুনীয়া দুটা নাৰিকল বাছি ল'লোঁ। প্ৰথমে ইয়াক ভাল ধৰণে চাফা কৰি দুফাল কৰি ল'লোঁ। দুফাল কৰি এখন ৰুকনি, কিছুমানে অৱশ্যে মিক্সিত দিও কৰিব পাৰে। ৰুকনিত দিলে নাৰিকলৰ লাডু বা চিৰা খাবলৈ মিঠা হয়। এনেধৰণে নাৰিকলখিনি প্ৰথমে বাকলিৰ পৰা ৰুকি প্ৰস্তুত কৰি লোৱা হ'ল। তাৰপিছত ইয়াত নাৰিকলৰ মাত্ৰা অনুসৰি চেনি মিহলাই লোৱা হ'ল। চেনি আৰু নাৰিকল মিলাই লোৱাৰ পাছত ইয়াক এটা চচপেনত দি ধুনীয়াকৈ ভাজি লোৱা হ'ল। চাব যাতে নাৰিকলখিনি ভাজোঁতে চচপেনৰ তলিত লাগি নাযায়। নাৰিকলখিনি ভাজি লৈ ইয়াক আঠা হোৱালৈকে এনেদৰে হাতেৰে পিটিকি চাব। যেতিয়া দেখিব যে নাৰিকলখিনি অলপ আঠা হৈছে, ইয়াৰ ভজা হৈ গৈছে। আৰু তাৰপিছত এনেদৰে নাৰিকলখিনি অন্য এটা বাচনত কাঢ়ি লৈ এনেদৰে গৰমে মুঠিয়াই লাডু কৰা হ'ল। অলপ সময় ঠাণ্ডা হোৱাৰ পিছত চাব নাৰিকল লাডুবোৰ টান হৈ গৈছে। বছ, আমাৰ নাৰিকল লাডু ৰেডি। আহকচোন এইবাৰ চাওঁ নাৰিকল চিৰা কেনেদৰে প্ৰস্তুত কৰা হয়। প্ৰথমে নাৰিকলৰ কুৰুকাৰ পৰা নাৰিকলখিনি ধুনীয়াকৈ উলিয়াই লৈ ওপৰৰ বাকলিখিনি এৰুৱাই চাফা কৰি এনেদৰে এখন পিহনা লৈ পিহনাত নাৰিকলখিনি পিহি ধুনীয়াকৈ নাৰিকলখিনি উলিয়াই লোৱা হ'ল। আৰু নাৰিকলখিনি উলিয়াই লোৱাৰ পাছত কেৰাহীত এনেধৰণে ভজা হ'ল। নাৰিকলখিনি ভাজি থাকোঁতে এটা কথা মন কৰিব যে কেৰাহীত লাগি নধৰে। অলপ সময় নাৰিকলখিনি ভজাৰ পিছত নাৰিকলৰ পৰিমাণ অনুসৰি নাৰিকল গুৰিখিনিত অলপ চেনি মিহলি কৰা হয়। আপোনালোকে চেনিখিনি দিওঁতে এটা কথা মনত ৰাখিব, যাতে নাৰিকলতকৈ চেনিৰ পৰিমাণ বেছি নহয়। চেনিখিনি মিহলোৱাৰ পাছত নাৰিকলখিনি এটা নিৰ্দিষ্ট জোখত ভাজিব লাগিব। নাৰিকলখিনি ইমান সময়হে ভাজিব যাতে চেনিখিনি নাৰিকলৰ লগত ভালদৰে মিশ্ৰণ হয় আৰু নাৰিকলৰ গুৰিখিনি অকণমান ৰঙচুৱা হয়। আৰু দেখিব নাৰিকল আৰু চেনি মিহলি হৈ যোৱাৰ পাছত নাৰিকলখিনি চিৰাৰ নিচিনাকৈ
ফচফচীয়া হৈ যায়। এতিয়া গুড়িখিনি হাতেৰে চুই চালে গম পাব যে চিৰাৰ নিচিনাকৈ শুকান হৈ পৰিছে। বছ, আমাৰ নাৰিকল চিৰা ৰেডি। আপোনালোকেও এনেদৰে কেতিয়াবা বনায় নেকি? কমেণ্ট বক্সত জনাবচোন। ধন্যবাদ।